কাইলৈ আহিবিনে? আহিম দে। নে পাহৰিলি কাইলৈ কি আছে? ইমান বছৰে জানো পাহৰিছোঁ। সাগৰ এতিয়া ব্ৰকাৰ হে গম পাও নাই? ব্ৰকাৰ নহয়, দালাল দালাল। এনেকে তাৰ জীৱন গুচি যাব। দালালি কৰে দালালি। এতিয়া আহিছ তই? আৰে লেটকৈ আহিও মনে মনে আছ যে? বা মই কিবা বেয়া কাম কৰি আছোঁ নেকি? কৰিছ, দষ্টমত কৰিছ। তই আজিৰ দিনাও যে ইমান দেৰিকৈ আহিছ, বহুত ডাঙৰ বেয়া কাম কৰিছ। বা মই চিৰিয়াছলি সুধি আছোঁ। ভাইটি কি হৈছে তোৰ? কোনোবাই কিবা ক'লে তোক? কোনে নকয় সোধ। চব মানুহে মোক দালাল দালাল বুলি ঠাট্টা কৰে। তোৰ বাৰু মোক নিজৰ ভাইটি বুলি ক'বলৈ লাজ লাগে নেকি মোৰ কামৰ কাৰণে? আচ্ছা, তই মানে আজিৰ দিনাও মোৰ পৰা মাৰ খাব বিচাৰিছ? আৰে মইতো বহুত বহুত গৌৰৱ কৰি কওঁ যে মোৰ ভাইটি এজন ব্ৰকাৰ হয়। আৰু তই জাননে তই মানুহৰ কাৰণে কিমান ভাল কাম কৰি আছ? মানুহৰ ঘৰ কিনাৰ যাত্ৰাটোত যদি কোনো ফ্ৰড নহয়, তাত তই কিমান হেল্প কৰি আছ? আৰু তই চাগে পাহৰিলি, মোৰ বছ আৰু ৰবীন খুৰাৰ মাটিখিনি বিক্ৰী কৰোঁতে তই কিমান হেল্প কৰিছিলি? মানুহে থাকিবলৈ যাতে এটা ভাল ঘৰ পায়, ৰ'দ হওক বৰষুণ হওক, তই চবতে নিজৰ কামখিনি কৰি গৈ আছ। আজিৰ পৰা যদি এইবিলাক কথা কওঁ নহয়, মোক কেতিয়াও লগ নকৰিবি। হ'ব হ'ব দে, এতিয়া কান্দি নাথাক। ৰাখি জাল পিন্ধাবিনে? আৰু ক, তোক কি গিফ্ট লাগিব? তইচোন মোৰ গিফ্ট। নিজৰ ভাইটি নহৈও তই অনাথ আশ্ৰমৰ দিনৰ পৰা মোৰ কাৰণে যিখিনি কৰিছ, সেই ধৰ মই কেতিয়াও খুজিব নোৱাৰিম ভাইটি। দালাল, এই শব্দটো শুনিলে সমাজৰ এচাম মানুহে বেলেগ চকুৰে চায়, ঠাট্টা কৰে। এই ব্ৰকাৰ মানে আপোনালোকৰ ভাষাত দালালবোৰে প্ৰপাৰ্টি কিনাত ফ্ৰড নকৰে, ফ্ৰড হোৱাৰ পৰা মানুহক ৰক্ষাহে কৰে আৰু মানুহৰ ঘৰ কিনাৰ সপোনবোৰ পূৰণ কৰে।